ইমান মানুহ থাকাই জাগা নোহোৱা হৈছি ইমান ভাল জাগা জলপান খাবলৈ ভালে ঐলা হৰি ফুটিয়া গাখীৰৰ দৈ মাকৰ ঘৰতে জীয়াৰী ৰাৱে ঐ ক'ত পাম চেঙেৰা পৈ আই হানিছিনে ই কৃষ্টি দেখোন ইয়াতে আছে উই কৃষ্টি পাই দিছো পেহা পেহা ঠিক তুমি ক'ত পেহা মই মিলো হে পেহা হি উচ্চত তোক বিচাৰি আছো মই যৌ এইটো লওঁ ক'ত যাম সেইফালে বল নাযাং মই সেই তোৰ ঘৰত যাব লাগে ক'ত নিয়া পেহা আইছো আৰু তোৰ কাৰ ঘৰত নিবি চাহাবৰ ঘৰত নিম কিমান ভাল পাব মোক চাহা কোন চাহা তোৰ মালিক ব্ৰিটিছ যুগৰ মানুহ নেকি তোৰ মালিকে মই দেখোন মালিকে নাই ময়ে মালিক মোৰহে চাকৰ আছে হি মৰাটো তই ঘৰত যাও ঘৰত গেলিহে সিহঁতক দেখা পালি নাযাং চব কথা গম পাই যাবি তই নাযাঙে মই মনত পৰি যাব নহয় তই যৌ আৰে যেতৰে কি আনকে আহিছ তই পথাৰৰ মাজত ঘুমাই থাকোতে ঘূৰা পাকে ধৰছি তই সেইকাৰণে তই ইনকে খোজ কাঢ়ি আছা উঠ পিছতে উঠ ইমান ওজন না তই না মাটি খাইছা নেকি আজি কি বাৰ আছিল এইটো লওঁ ইডাল ইটোত কি আছে এইটো আছে দে কিবা বস্তু খাওঁ বস্তু পেহা 100 মাৰ দিম ক'ত পেহা পইচা মই মেলো বিৰাটো জানি আৰু ক'ত লৈ যাব পেহা ক্ৰীম মাৰ দি মুখত মনে মনে থাক ইস ভাগ লাগি গৈছে এইটো বৈচন উঠ কি কৰা ঐ বিৰাটো যেন তোৰ দেহাটোত লোহা আছে নে কি আছে তইতো ওজন হবিয়ে না কিবা খাই থাকা ৰচন তই এতিয়া মাটিত বহিবি নে চেয়াৰত বহিবি বহা কি মই ঘুমাম ৰবিচন ঘুমাবি তই আগতে বহিলো পাগলা হৈছে তই এইটো যেন পাইছা নেকি ক'ত আনছা তই এইগিলা ইটো তোৰ নিজৰে ঘৰ মোৰ ঘৰ মা কৈছো মই এইগিলা বনাইছো ইটো বনাইছ তই এইগিলা মই বনাইছো ইটো বনাইছ তই পাহৰি গৈছিলো ওপৰত কি দিছো দেখিছ না খেৰ ইটো খেৰ কাণ তলিয়ে চৰ খাবি তই ভালকে চাও লোহা চিনি পাইছা পেহা ক'ত আনলি তই মোক আকৌ পেহা পাইছা তই মোক চিনি পোৱা নাই মই মেলো একদম কাণটো গুৰি কৰি ভাঙি দিম তই মই দেখোন গালি বাৰং দে কিয় মাৰছা খাবলা কোন খাবলা তোৰ বছ কি বছ ঠিতৰে তো চাহাবে মাথাটো খাই দিছি সি একদম আজি মোক চাহাব ইমান ব্ৰিটিছ যুগৰ কথা চাহাব ঐ গেছে ইটো ক'ত গৈছিলে ইমান দিন তই লৈ আহিছো সেই তেৰি মই তোৰ চাহাব চাহাব কি বস্তু মালিক কি হ'ল তোৰ কি হ'ল ই মোৰ চাকৰ পানী লৈ মই পানী আনবা লাগব তোৰ কাৰণে পাগলা হৈছে নেকি সি ঠিতৰে তই পানী লৈ আছ নলা এইগিলা মোৰ কাপোৰ ক'ত পিন্ধলা মই পানী আনবা লাগে তোৰ কাৰণে কি হৈছে তাৰ অলপ পানী লৈ সেই তেৰে মাথাটো বেয়া হৈছে ৰগলে এই গেছি কাইছে তাৰ মাথা গৰম হৈছে নেকি মোক চাকৰ বুলি কৈছে ইয়াতে থাকে মই আজি একদম উল্টা পুল্টা নকৰবি এডাল দেখছা না একদম খুন্দা মাৰি দাঁত ভাঙি দিম বাহি একদম শেষ কৰি পেলাইছে একদম মোৰ মাথাটো খাই দিছে বাহি কৃষ্ণ পেহা এইটো বাহি নেকি বাহি চিতৰে কিমানো লগ পাইছ ইহঁতে মোক মানুহ আনবা দিছে আৰু কিয় কান্দিছা জলদি বল কাকা কি হৈছে ওই জেলেপি কেষ্টি কেছি হয় আৰু তই যে কোন আছে বাহিৰতে বহি আছে পানী বোলে কি কাৰণে লৈছো বল
তই যে মোক এনেকৈ হাত উঠাই বুইভা দিলি কিয় বুইভা দিলি একদম মনে মনে থাকবে পানী আহা পৰলৈকে এই আৰু বাহিৰটো ভৰাই দিলা মই আৰু গান গাবা নৰঙে তোক গান গাবা দিছো নেকি ও মানুটো ওই মানুটো ওই মেলো মানুটো কে কি কষ্ট দিছা শীতৰে ৰাখবা নৰে কি হৈছে ও মানুটো তোৰ হৈছে কি পেহা মানটো বুলি কৈছে শীতৰে এইটো তোৰ স্ত্ৰী এই তোৰ তিৰিয়েতো পেহা ইমান নীলাজ হৈ গেলি নিজৰ ভণ্টিটোকে তিৰি বনাই দিলি ও মানুটো ভণ্টি তোৰ হৈছে কি হে ভণ্টি সেই তেৰি কবাই নৰং দে কি হৈছে কি নহৈছে ৰঙিলে তাক সঁচাকে কিবা দেৱতে ধৰছে নেকি তাকে তুই মানুটো ওই তুই চিন্তা করছো চুলি তুলি গিলা জানে কাহে মেলি আছে কিবা খরা বাকে ধরলা নাকি এতিয়া পিছে কি কৰবি কিবা এটা ব্যৱস্থা তো করবাই লাগব রহ জেলেপিকে ঘৰৰ ভিতৰত নিবা দেও অ। ওই জেলেপি তোক মই চিন পাইছো মামি মামী মামি কি হৈছে গেছে মামি। ৰ কেনে মোৰ ভয় পাইছা মই তোৰ মামি নহয় মই তোৰ মেম চাহাব ওই জেলেপি তা কাম কৰ তাক ঘৰৰ ভিতৰত লৈ যা অলপ বুজাই পৰাই ঘুমাই থগে লৈ যা মই নাযাওঁ আরে ধৰে পেহা তই মোক জোৰ পেঞ্চিলে তাতে লৈ যাওঁ শুনেকে উঠিছে সেই তোৰ কি হ'ব কমাই নৰো কাকা কি হৈছে মানুহটাৰ কবাই নৰ পাগলা হৈছে নে ভূতে ভূতে কবাই নৰ তো চাবি হা ওই জেলেপি যা তুই যা বুজাই পৰাই থৈ দিছোন ঘূৰি ঘূৰি একদম পগলা হৈ গৈছ তই মাথাটো মোৰ বেয়া হৈছে ভালকে উমাই দে ওই মানুহটো কে কি হ'ব ইখান ঘৰত মোৰ তাৰ পিছত এটা বিপদে দেখোন এৰাই নিদিয়া হৈছে একো কবাই নৰং মই মোৰ মাথা পাগলা হয় কিবা হৈ গৈছে পানী ঢালং নেকি পানী ঢাল আৰু ঠাণ্ডা হৈছে না এতিয়া অলপ ঠাণ্ডা হৈছে অলপ বহোৱা যো মই লৈ লগ ৰ যাবা আৰে না মই যাওঁ মই ঘৰত যাওঁ এতিয়া তই থাকবি দে ঐ পেহা কিন ইয়াৰ পে লৈ গৈছিলি না মোক ইয়াৰ পৰা লৈ গৈছিলো হ'ব দে থাকবি দে নাকানবে আহিবি ও মানুহটো তই এইগিলাখান কি কৈছা ভিতৰত নাথাকে তাতে থাকিলে বইনাৰে নাথাকে নহয় যা মানুহটো দেখোন চব পাহৰিছে মোক তিৰি বুলিও পাহৰি গেল মোৰ কি হ'ব ৰাতিপুৱাই পুৱাই মাংস দিছি ও মানুহটো তই যে মোক মানটো মানটো বুলি মাতি থাকা মই তোৰ কিবা মোটা না কি হা তই মোৰ ভণ্টিহে কিনো এটা কথাতে লাগি আছা তই তোৰ হৈছে কি কচোন কি হ'ল ভণ্টি একো হোৱা নাই ধেত তেৰি ভণ্টি ভণ্টি কৈ তই মোৰ মাথা চাথা গৰম কৰি দিছা কিমান কম মই তোৰ ভণ্টি নহয় তনে চব গিলাই নহয় চব খেলি মেলি লগাই দিছা এই যে দাড়ি থাকাটো সিয়ে বোলে মালিক মইহে মালিক সিহে মোৰ কাম কৰা ল'ৰা ও তো খাপলা কাকাহে তোৰ চাহাব তই চাহাব নহয় না চুপ থাক চৰ মাৰি দিম নিজে ভুল কৰি কিনে তই বেলেগক ধুৰছা বেয়া নালাগে তোৰ কি কৰিম কিনকে বুজাম তোক পাগলা কৰি দিবি তই মোক পাগলা নহবি মই তোৰ কাৰণে ভাল ল'ৰা চাই বিয়া পাতি দিম নহয় কেঞ্চাৰ স্কুলৰ মাষ্টৰ তোৰ নাম গেষ্টিক আৰু মই তোৰ তিৰি জিলাপি হে তই মোৰ ভণ্টি মই তোৰ দাদা বুজি কিয়া নাপা পাগলা কৰিবি তই মোক পাগলা কৰি দিব মোক ইগলা চব পাগলা হয় মোক খাই থাকাই ভাল ভণ্টি মাংস Orsti! Oh, bou, dosti aí, mulher! Dosti aí! Orsti! Dosti! Orsti! Orsti! Noi দেখুন খপা কাটাও মারা নাই আর দেখুন খসকারা হেইতো বেলেগকে দিছা কি হলে Orsti! কি হইছি তোর কি আনকসা খাই তই খাই দুষ্টি কিয় তই বৰ দস্তি নহয় নেকি কিয় এনে কছা দুষ্টি মনত পৰছি তই মোৰ শহুৰ বুঢ়া হা শহুৰ দস্তিৰ কি বা হৈছি
মা কাবাই মানুহ মৰছি হেই বৌ হা। দস্তিৰ কি হৈছে তই ইফালে শুনচোন আহ কুকুৰবোৰৰ কি হৈছে বৌ অ। দস্তিৰ গিলাখান কি হৈছে নাজানো মানুহটোৱে চব কথা পাহৰিছে কিবা কিবি উল্টা পুল্টা চিনাকি ধৰি থাকে তোক যেনকে নিজৰ শহুৰ বুঢ়া বুলি কৈছে মোকো নিজৰ ভণ্টি বুলি কৈছে কি অ কি হৈছে এইগিলাখান বৌ হা? মই পাগলা হৈ যাবি থে কুকুৰবোৰে খবৰ নিদাকি কি আহিলা পাগলা হৈ যামে মই বৌ ভণ্টি কুকুৰ বিদ্যাৰ কাৰণে চাহ পানী বনাবি যা ভণ্টি হ'ব দে দাদা বদমাছ ছোৱালী চাহ বনাব দিছো খং কৰিছে কুকুৰ দস্তি মই তোৰ শহুৰ দেউতা নহয় শহুৰ দেউতা হৈছে ভদা শহুৰ কাকাহে তোৰ শহুৰ দেউতা জানং দে বিতে এইখিনি নিয়ম শিকি লৈছো দস্তি তই পাহেৰি গৈছা দে হাত মিলাও কি কোৱা বিতে